তাৰাৰ অলংকাৰ থোৱাহে। মা তুমি মানে বিয়া নাম গাব জানা ন? নাজানো, ইউটিউবৰ পৰা চাই চাই অকণমান শিকিছো ৰ। ভালকে শিকিলোৱা, ভালকে শিকিলোৱা। মোৰ একমাত্ৰ ভাগিনৰ বিয়া, মামীয়েকে ভালকৈ জমাই থৈ আহিব লাগিব নে কি কওঁ কুহি? এই ভীমজিটো দাদাকহে বেয়া পাওঁ। কিয়? খালি পঢ়া শুনাৰ কথাই সুধি থাকে। কুহি এইফালে আছোন, কচোন তোৰ এবাৰ ৰোল নাম্বাৰ কিমান হ'ল? কচোন তোৰ এবাৰ পাৰ্চেণ্টেজ কিমান হ'ল? পংকজ ঘাই? পংকজ ঘাই নহয়, পংকজ গুৱাহাটী। তাকেইতো। আৰে পংকজ ভাই, কোৱা কোৱা। বন্ধু ভালে আছানে? ভাল ভাল, তোমালোকৰ কেনে? ভালেই দিয়া। হেৰি নহয় বন্ধু, কোৱা আকৌ। মোৰ ডাঙৰ দাদাৰ ছোৱালীৰ বিয়া আহিনৰ 27 তাৰিখ, গতিকে সপৰিয়ালে আহি দেখা দিব লাগিব। আহিনৰ 27 তাৰিখ? মোৰ আকৌ ভাগিনৰ বিয়া আছে। নাই নাই বন্ধু, মই একো নামানো, তোমালোক আহিবই লাগিব। অঞ্জলি বাক দিয়াচোন, মই কথাটো পাতি লওঁ। হেল্ল'। চাওক বৌ, আপোনালোকেতো গাঁৱৰ বিয়াবিলাকত পায়েই থাকে। এইবাৰ গুৱাহাটী ফালৰ বিয়া এখন চাই যাওকচোন। তাকেইতো। পিছে মেহেন্দি, সংগীত এইবোৰ প্ৰগ্ৰাম ৰাখিছানে নাই? আছে আছে, সকলো আছে। এসপ্তাহৰ প্ৰগ্ৰেম আছে। আমি আকৌ এসপ্তাহমান থকাকৈ যাবলৈ দিগদাৰ এটা হয়। তথাপিতো তুমি কৈছা যেতিয়া কিবা এটা মিলাম বাৰু। নাই মানে আমি কিন্তু হোটেলতহে থাকিম দেই। বিয়া ঘৰৰ কথা, যাতে আমাৰো একো অসুবিধা নহয়, তোমালোকৰো একো অসুবিধা নহয়। হ'ব বাৰু, যি ভাল লাগে তাকেই কৰক। অ'কে, বাই বাই। কি যে কামোৰ মানুহ বে। বিয়া খাবলৈহে মাতিব ওলাইছিলো, এতিয়া এসপ্তাহৰ কাৰণে লটকি যাব। তুমি সকলো শেষ কৰি পেলালা। এয়া আৰম্ভণিহে। কুহি বল, গুৱাহাটী বিয়ালৈ যাবলৈ প্ৰস্তুতি আৰম্ভ কৰোঁগৈ। ভালে আছে? খোৱা বোৱা কৰিলেনে? বহুত ভাল, বহুত ভাল। নিজৰ ভাগিনৰ বিয়া বাদ দি এতিয়া আকৌ গুৱাহাটী বিয়া খাবলৈ যাব লাগিব, তাকো এসপ্তাহৰ আগতে। মাহী পেহী ভাগিন ভতিজাৰ বিয়াটো খায়েই আছো। মই বাইদেউহঁতক কি উত্তৰ দিম? এসপ্তাহৰ বাবেতো ছুটিও নাপাম, আৰু তাতে এইবছৰ ছুটি শেষেই। যেন তেন কিবা এটা মিলাওকচোন প্লিজ। চাওঁ বাৰু, কিবা এটা মিলাব লাগিব। কি? তাৰ মানে আমাৰ গুৱাহাটীলৈ যোৱাটো ফাইনেল? মই যাওঁ বাৰু।
চিৰিয়াখানা চামহে অঁ কলাক্ষেত্ৰও চাম মিউজিয়ামো চাম তুমি গুৱাহাটীলৈ গৈ পাইছানে মা নাই অ' এইবাৰহে যাম অঞ্জলি আছানে ঘৰত অ' খুৰী আছোঁ আহা 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 বহাহি মাক জীয়েক মিলি ক'লৈ যোৱা প্ৰগ্ৰাম কৰিছা বহাচোন বহা তাকেইতো নক'বা আৰু খুৰী আমাৰ এওঁ লগৰ এজন গুৱাহাটীৰ বন্ধু আছে তেওঁ ভতিজাকৰ বিয়া এসপ্তাহৰ আগতে মাতিছে জানানে মোৰ আকৌ একেবাৰে যাবলৈ মন নাই ইমানে জোৰ কৰিছে জোৰ কৰিছে যেতিয়া যাবতো লাগিবই তাকেইতো চামুচেৰে ভাত খাব নোৱাৰো পাৰিব লাগিব কুহি আমি গুৱাহাটীৰ বিয়া খাবলৈ যাম নহয় অভ্যাসবোৰ কৰা আকৌ থিয় হৈ ভাত খাব লাগিব চামুচেৰে ভাত খাব লাগিব খোৱা কোন শিকা আকৌ তুমি আহিলা তুমি ফ্ৰেছ হৈ লোৱা মই তোমালৈ কফি একাপ বনাওঁ আপুনি ঠাইত তুমি চাহৰ ঠাইত কফি অ শুনাচোন তোমাৰ বাবে চুট এযোৰ আৰু কুহিৰ বাবে কাপোৰ দুযোৰমান অৰ্ডাৰ দি দিওঁ নেকি অ'ৰা এই তোমাৰ মুখত তুমি শোভা নাপায়হে এই গুৱাহাটীলৈ গৈ যি কোৱা ক'বা এতিয়া সেই আগৰ দৰে মোক আপোনা আপুনিকৈ মাতাচোন অভ্যাসবোৰ এতিয়াৰ পৰাই কৰিব লাগিব আৰু শুনাচোন মোক অঞ্জলি বুলিও নামাতিবা হা কিবা আউটডেটেড হৈ গ'ল মোক জলি বুলি মাতিবা জলি খুৰী জ্বলিব আৰু তুমি মোক জলি বুলি মাতিবা আগতে মাত এষাৰো দিব নোখোজে এতিয়া গুৱাহাটীৰ বিয়ালৈ যোৱা ফুটনি মাৰিব লাগিব যে এতিয়া চাহ খুৱাবও পাৰা হয় অ' হেৰি নহয় আপুনি যে আপোনালোকৰ মুনু বিয়াত বেঙুনীয়া ৰঙৰ কাপোৰযোৰ পিন্ধিছিল মোক দিবচোন দেই চিন্তা কৰিব নালাগে মই এবাৰো নিপিন্ধো নহয় গুৱাহাটী মানুহেও ভাবক গাঁৱৰ মানুহবোৰৰ বহুত কাপোৰ থাকে বুলি টিউচনৰ বাবে এইকেইদিন আহিব নালাগে আমি 10 দিনমানৰ পাছতহে পাম
নকবা আৰু বুজিছা এখেত আৰু মোৰ ওপৰতে গোটেই বিয়াখন মাংসৰ হাৰ্ডি লাগি ডিঙি বলা 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 সোনকালে দিয়ে হস্পিটেললৈ যাব বলা বলা তুমি অলপ ৰেষ্ট লোৱা পিছত কি হ'ল বেগটো এইখিনিতে নাছিল জানো আছিলতো এইখিনিতে আছিল তলাটো ভালকৈ নামাৰিলা চাগে জানো কি বা হ'ল দৌৰা দৌৰিকৈ যাওঁতে পাহৰাতে থাকি গ'ল নেকি মই কি কৰিম এতিয়া জোনালী বৰ দুযোৰ কাপোৰ আছিল ভণ্টিৰ গহনা অলপো আছিল মোৰ কাপোৰ কানি গহনা বৰটো বাদে দিলোঁ তিনিযোৰ বিয়ালৈ বুলি কাপোৰ লোৱাৰ পাছতো তুমি আনৰ পৰা কাপোৰ আৰু গহনা কিয় ল'ব লগা হ'ল আমি সৰুৰে পৰাই হাতেৰে ভাত খাই আহিছোঁ এদিন দুদিনতে চাহাব হৈ মাছ মাংস ভাত চামুচেৰে খাব নোৱাৰোঁ টাউনীয়াজনী হৈ চামুচেৰে মাংস খোৱাৰ পৰিণতি কিমান ভয়ংকৰ হৈছিল দেখিলাই নহয় আৰু একো নক'ব মই
মই মোৰ ভুল বুজি পাইছো নিজকে পাহৰি গৈছিলো মই কোন মই কি এফাকি কবিতা শুনা কিনো দিলে কিনো পাবা নিজক এবাৰ সুধি চাবা পানী মানেই নহয় সাগৰ মৰিচিকা খেদি খেদি লাগিব ভাগৰ